So hello everyone, welcome back to my new lesson with Fazal Islam once again. Today I am going to share with you about preposition, how to use preposition and where to use preposition. I am going to solve you. So let's get started. So as the use of some common preposition. So our real life সাধারণ কেইটামান preposition আমাৰ অতিকৈ দৰকাৰ পৰে আৰু পৰীক্ষাত এইবিলাক আমাৰ আহি থাকে। সো এই সম্পৰ্কে आज এই ক্লাসত আলোচনা কৰা হ'ব আপোনালোকে গুৰুত্বপূৰ্ণ হ'ব চাও বুলি মই আশা কৰিছোঁ। সো এট ফাৰ্স্ট যেটো প্ৰথমতে preposition লৈ আলোচনা কৰা হ'ব এট preposition আমি কত ব্যৱহাৰ কৰিব লাগে আৰু কত ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে এটো আপোনালোকে চাব। এট ফাৰ্স্ট নিৰ্দিষ্ট সময় বুজাবলৈ দি হৰ ঠাই হৰ নগৰ বুজাবলৈ আমি এট ব্যৱহাৰ কৰোঁ। নিৰ্দিষ্ট সময় বুজাবলৈ দি হৰ ঠাই হৰ নগৰ বুজাবলৈ আমি এট ব্যৱহাৰ কৰোঁ। সো এক্সাম্পল বিলাক চাই লওক ক্লিয়াৰ হৈ যাব। ওকে, সো এক্সাম্পল I shall meet you at 6 am. I shall meet you at 6 am. মই তোমাক 6টা বজাত লগ কৰিম। মই তোমাক 6টা বজাত লগ কৰিম। ঠিক আছে, ইয়াত মানে 6টা বজা এটো নিৰ্দিষ্ট কৰা হৈছে। 6টা বজাটো নিৰ্দিষ্ট কৰা হৈছে, এই কাৰণে so I shall meet you at 6 am. মই তোমাক 6টা বজাত লগ কৰিম। so at 6টা বজাত ইয়াত 6টা বজাত লগ কৰিব এটো নিৰ্দিষ্ট কৰা হৈছে, এই কাৰণে ইয়াৰ আগত at ব্যৱহাৰ কৰা হৈছে। নিৰ্দিষ্ট সময় বুজাবলৈ at ব্যৱহাৰ কৰা হয়, এটো সময়টো নিৰ্দিষ্ট কৰা হৈছে, সেই কাৰণে ইয়াৰ আগত at ব্যৱহাৰ কৰা হৈছে। আপোনালোকে হয়তো গম পালে। so next to হ'ব he lives at মঙ্গলদৈ। he lives at মঙ্গলদৈ। মঙ্গলদৈ এটা সৰু চহৰ। ঠিক আছে, মঙ্গলদৈ এটা সৰু চহৰ আৰু অন্যান্য দিব পাৰে আপোনালোকে। সো মঙ্গলদৈ এটা সৰু চহৰ। ঠিক আছে, he lives at মঙ্গলদৈ। সৰু চহৰ বুজাবলৈ সৰু নগৰ বুজাবলৈ আমি ইয়াৰ আগত at ব্যৱহাৰ কৰিম। সো ইয়াত মঙ্গলদৈ এটা সৰু চহৰ, সেই কাৰণে ইয়াৰ আগত at ব্যৱহাৰ কৰা হৈছে। he lives at মঙ্গলদৈ। সো নেক্সট স্টেপস চাব man sleeps at night. man sleeps at night। মানুহে ৰাতিত টোপনি মাৰে। মানুহে ৰাতিত টোপনি মাৰে এটো কি ইয়াত কোনটো হেৰি কৰা হৈছে সময়টো নিৰ্দিষ্ট সময়। মানুহে ৰাতিতে টোপনি মাৰে এটো নিৰ্দিষ্ট সময় কৰা হৈছে। নিৰ্দিষ্ট সময়তে মানুহে টোপনি মাৰে ৰাতি, সেই কাৰণে ইয়াৰ আগত এট ব্যৱহাৰ কৰা হৈছে। আৰু দি বুজোৱা ক্ষেত্ৰত আপোনালোকে এট ব্যৱহাৰ কৰে। নেক্সট ষ্টেপটো হ'ব অন preposition on। preposition on আমি কত ব্যৱহাৰ কৰিম আপোনালোকে চাই লওক। নিৰ্দিষ্ট দিন কোনো বস্তু লাগি থকা বুজালে আৰু নিৰ্ভৰ কৰা বুজালে আমি অন ব্যৱহাৰ কৰিব লাগে। ওকে, নিৰ্দিষ্ট দিন কোনো বস্তু লাগি থকা বুজালে আৰু কোনো বস্তুৰ ওপৰত নিৰ্ভৰ কৰি থকা বুজালে আমি অন ব্যৱহাৰ কৰিম। সাজ উদাহৰণস্বৰূপে চাই লওক the summer will be held on Sunday. the summer will be held on Sunday। গ্ৰীষ্মটো ৰবিবাৰ আৰম্ভ হ'ব। গ্ৰীষ্মটো ৰবিবাৰ আৰম্ভ হ'ব, এটো নিৰ্দিষ্ট কৰা হৈছে। দিনটো নিৰ্দিষ্ট কৰা হৈছে, সেই কাৰণে ইয়াৰ আগত অন ব্যৱহাৰ কৰা হৈছে। so next এটো হ'ব the school will remain closed on 15 January। so 15 January 15 জানুৱাৰীত স্কুল বন্ধ থাকিব। the school will remain closed on 15 January। স্কুলটো মানে বিদ্যালয় 15 তাৰিখে বন্ধ থাকিব। 15 তাৰিখে মেনশন কৰা হৈছে, নিৰ্দিষ্ট কৰা হৈছে। 15 তাৰিখে 15 জানুৱাৰীত স্কুলটো বন্ধ থাকিব। ইয়াত মেনশন কৰা হৈছে 15 তাৰিখ, কোৱা নাই যে জানুৱাৰীত বন্ধ থাকিব, কিন্তু ইয়াত কোৱা হৈছে যে 15 জানুৱাৰীত বন্ধ থাকিব, সেই কাৰণে ইয়াৰ আগত অন ব্যৱহাৰ কৰা হৈছে। আৰু নেক্সটটো চাব cow lives on grass। গৰুৱে ঘাঁহৰ ওপৰত জীয়াই থাকে। গৰুৱে ঘাঁহ খাই জীয়াই থাকে, ইয়াত এটো নিৰ্ভৰ কৰা বুজাইছে, সেই কাৰণে ইয়াৰ আগত অন ব্যৱহাৰ কৰা হৈছে। so next এটো চাব the book is on the table। কিতাপটো টেবুলৰ ওপৰত। ঠিক আছে, ইয়াত লাগি থকা বুজাইছে, সেই কাৰণে ইয়াৰ আগত অন ব্যৱহাৰ কৰা হৈছে। the book is on the table। কিতাপটো টেবুলৰ ওপৰত। যদি কোৱা হয় কলমটো বেঞ্চৰ ওপৰত, the pen is on the bench। ওকে, সো কোনো বস্তু লাগি থকা বুজালে যেনেদৰে এটো মোৰ হাতত আছে, the pen is
অন মাই হেণ্ড কলমটো মোৰ হাতৰ ওপৰত আছে সেইকাৰণে হাতৰ ওপৰত আছে আৰু লাগি থকা আছে সেইকাৰণে ইয়াৰ আগত অন ব্যৱহাৰ কৰা হ'ব দ্য পেন ইজ অন মাই হেণ্ড ঠিক আছে চ' নেক্সট এইটো ষ্টেপছটো হ'ব ইনৰ ব্যৱহাৰ আমি ইন ক'ত কেনেকৈ ব্যৱহাৰ কৰিম ঠিক আছে চ' মাহ বছৰ ঋতু অৱস্থা ডাঙৰ চহৰ ৰাজ্য দেশ আদিৰ ক্ষেত্ৰত আমি ইন বহাব লাগে মাহ বছৰ ঋতু অৱস্থা বুজালে ডাঙৰ চহৰ ৰাজ্য দেশ আদিৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ চাচ এছ উদাহৰণস্বৰূপে হি লিভছ ইন দিল্লী দিল্লী এটা ৰাজ্য আৰু চহৰ দিল্লী এটা ৰাজ্য ঠিক আছে সেইকাৰণে ইয়াৰ আগত আমি ইন ব্যৱহাৰ কৰিছোঁ হি লিভছ ইন দিল্লী তেওঁ দিল্লীত বাস কৰে দিল্লী এটা ৰাজ্য সেইকাৰণে ইয়াৰ আগত আমি ইন ব্যৱহাৰ কৰিছোঁ কোনো ৰাজ্য হ'লে কোনো দেশ বুজালে আমি তাৰ আগত ইন ব্যৱহাৰ কৰিম ঠিক আছে চ' নেক্সট এইটো হ'ব হি ৱাজ বৰ্ণ ইন 1990 তেওঁ 1919 জন্মগ্ৰহণ কৰিছিল এইটো 1919 এইটো এটা বছৰ চন সেইকাৰণে ইয়াৰ আগত আমি ইন ব্যৱহাৰ কৰিছোঁ কোনো বছৰ বুজালে যেনেদৰে 2020 এই 2020 বছৰ 2020 বছৰ এইটো বছৰ চন সেইকাৰণে ইয়াৰ আগত আমি ইন ব্যৱহাৰ কৰিম ঠিক আছে আই ৱাজ বৰ্ণ ইন 2002 মই 2002 জন্মগ্ৰহণ কৰিছোঁ এটা চন বছৰ সেইকাৰণে ইয়াৰ ইন বহাব লাগিব তাৰপিছত আৰু এটা হৈছে স্ন' ফলছ ইন জানুৱাৰী স্ন' ফলছ ইন জানুৱাৰীত কুঁৱলী পৰে জানুৱাৰীত কুঁৱলী ঠাণ্ডা পৰে সেইটো কৈছে স্ন' ফলছ ইন জানুৱাৰী এটা মাহ সেইকাৰণে ইয়াৰ আগত আমি ইন ব্যৱহাৰ কৰিছোঁ কোনো মাহ বুজালে আমি তাৰ আগত ইন ব্যৱহাৰ কৰিম চ' নেক্সট এইটো হ'ব হি ইজ গুড ইন হেল্থ তেওঁ স্বাস্থ্যত ভাল হি ইজ গুড ইন হেল্থ আই এম গুড ইন হেল্থ মই স্বাস্থ্যত ভাল আই এম গুড ইন হেল্থ মই স্বাস্থ্যত ভাল এইটো এটা অৱস্থা বুজাইছে ভাল বেয়া এইটো এটা অৱস্থা বুজাইছে সেইকাৰণে আমি ইয়াৰ আগত ইন ব্যৱহাৰ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ এই প্ৰাইভেট ক্লাছটো আপোনালোকৰ খুবেই ভাল লাগিছে যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু নেক্সটত কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে চ' আপোনালোকে কমেণ্ট বক্সত জনাই দিব লাগিব নেক্সটত আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে চ' বন্ধুৰ মাজত কোনো বাহিৰলৈ ওলাব নোৱাৰা হৈছে সেইকাৰণে মই এই ক্লাছটো দিলোঁ আপোনালোকৰ মানে যিবিলাক SSLC ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে খুবেই ভাল হ'ব আৰু আদাৰ্ছ যিসকল আছে সেইসকলৰ বাবেও ভাল হ'ব চ' লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব যাতে আনো ইয়াৰ পৰা উপকৃত হ'ব পাৰে মোৰ এই ক্ষুদ্ৰ জ্ঞান আপোনালোকক যিখিনি দিলোঁ আশা কৰোঁ খুবেই ভাল লাগিছে আৰু চিদান চাম দ্য টাইম টেক কেয়াৰ আসসালামু